কি প্ল্যান আছে কাইলে? প্ল্যান মানে আমিতো সৰস্বতী পূজাৰ দিনাখন সদায় মেখেলা চাদৰ পিন্ধাটো আমাৰ কাৰণে মানে বহুত ডাঙৰ কথা আৰু মেখেলা চাদৰ সবে পিন্ধিবই আৰু তাৰ লগতে সবে হয়তো পাৰ্লাৰতো যাব আৰু মেখেলা চাদৰ পিন্ধাটো মানে মাহঁতৰ মেখেলা পিন্ধাই দিবলগীয়াটো হৈছিলে আৰু মাহঁতৰ মেখেলা চাদৰ যেতিয়া পিন্ধিব লাগে মানে কেইপাক ঘূৰিব লাগে মানে ঠিক নাই আৰু। আচ্ছা তোমালোকৰ মাজত কোন জনপ্ৰিয় বেছি লিপষ্টিক বেছি খানাত? কাবাৰ নাম মনত আছে কিমান চিনি? দীপিকা এতিয়াও খানি আছে। কৰি দিয় কিয় মেঘে যে বৰষুণ দিয়ে মইনো দিম কিয় অকলে 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 ঐ নিজানত বহি। সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো পাণ বজাৰলৈ নাযাবা, সান্ধ্য মাতাল দীঘলী পুখুৰীৰ পাৰ, অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। কিন্তু দীঘলী পুখুৰীৰ পাৰত সন্দিকৈ কলেজৰ নহয়, কটন মহাবিদ্যালয়ৰ শ্বহীদ কনকলতা ছাত্ৰী নিবাসৰ সেই ছাত্ৰীসকলক আমি লগ পাম আজি। আৰু প্ৰত্যেকে ব্যস্ত হৈ পৰিছে নিজৰ পূজাখন ধুনীয়াকৈ সজাই তুলিবলৈ। মই তেওঁলোকক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। তেওঁলোক সকলো হোষ্টেলটোৰ পৰা ওলাই আহিছে আজি আছাম টকছৰ এই অনুষ্ঠানত সহযোগী হ'বলৈ। কেনেকুৱা লাগিছে পূজাৰ আগদিনটো ন? আগৰ দিনা বহুতেই ভাল লাগিছে। সৰস্বতী পূজা বুলি ক'লে এনেও আমাৰ যথেষ্ট আনন্দই লাগে। আজি আমি সৰস্বতী পূজা কাইলৈ তাৰ বাবে যথেষ্ট আয়োজনো কৰিছোঁ। আমাৰ সবেই কাম কৰি আছে ন? সবেই কাম কৰি আছে। আচ্ছা ৰাতিপুৱা কিমান সময়ৰ পৰা ব্যস্ত বাৰু? ৰাতিপুৱা 6টা বজাৰ পৰা। 6টাৰ পৰা? এনেই ৰেগিংটো কৰা নহয় ইয়াতে, তথাপি প্ৰথম অহাৰ লগে লগে ইন্ট্ৰডাকশ্যন লোৱা হয় আৰু কাৰ কিমানখিনি টেলেণ্ট আছে সেইখিনি দেখাবলৈ দিয়া হয় আৰু হোষ্টেল উইক পতা হয়। তাত চিত্ৰাংকন প্ৰতিযোগিতা, নাচৰ প্ৰতিযোগিতা, গানৰ প্ৰতিযোগিতা, কবিতা আবৃত্তি সেইবোৰ প্ৰতিযোগিতা পতা হয়। কোনোবাই কবিতা আবৃত্তিও কৰিব পাৰে চাগে ন? পাৰে পাৰে। কিবা এটা শুনি লওঁ আমি, ধুনীয়া কবিতা এটা, চুটি কবিতা ধুনীয়া। হয় দীঘলী পুখুৰীৰ পাৰত কটনৰ ছাত্ৰী, এইটো এটা ডাঙৰ কথা। কবিতা এটা যদি হৈ যায় সৰুকে। মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। কি প্ল্যান আছে কাইলৈ? প্ল্যান মানে আমিতো সৰস্বতী পূজাৰ দিনাখন সদায় মেখেলা চাদৰ পিন্ধাটো আমাৰ কাৰণে মানে বহুত ডাঙৰ কথা আৰু মেখেলা চাদৰ সবে পিন্ধিবই আৰু তাৰ লগতে সবে হয়তো পাৰ্লাৰতো যাব আৰু এটা কথা মই সুধি আছোঁ আজি বিশেষকৈ যে প্ৰতিযোগিতা হৈ গৈছে ধুনীয়াটোক লৈ পেলাই, এইটো কিমান দূৰ যুক্তিসংগত বা পাতিব লাগে নে নালাগে প্ৰতিযোগিতা? মইতো যুক্তিসংগত বুলি নাভাবোঁ, যিহেতু এইটো সৰস্বতী পূজা, দেৱীৰ আচলতে আশীষ লোৱা হয়, আমাৰ ষ্টুডেণ্টৰ কাৰণে আশীষ লোৱাহে এটা পূজা। গতিকে তাতে সৌন্দৰ্য প্ৰতিযোগিতা পাতিব লাগে বুলি কোনো কথা নাই। ঠিকে আছে বাৰু, সেইটো দিনত চবেই ভালকৈ সাজ পোছাক পিন্ধি ওলাইছে, ষ্টিল কিন্তু তাতে প্ৰতিযোগিতা পাতিবলগীয়া কোনো কথা আছে বুলি মই নাভাবোঁ। আৰু কাৰোবাক কষ্ট দিয়ে নেকি এই প্ৰতিযোগিতাটোৱে? মানে কোনোবা ছোৱালীক বা এনেকুৱা কোনোবা ধুনীয়াজনীক যদি বাছি লয় তাৰ মাজৰে কোনোবা এজনে দুখ পায় ন? হয়, সেইটো হয়, কাৰণ চবকেতো হেৰি কৰিব নোৱাৰে, চবেতো ফাৰ্ষ্ট ছেকেণ্ড সেনেকৈ সমান সুবিধা নাথাকে ন। আমি যেনে কাৰোবাৰ কোনোবা বহুত ভালকৈ পিন্ধিছে, কোনোবাই সিমানখিনি কৰিব নোৱাৰিব পাৰে, তো তেওঁলোকৰ মনত দুখ লাগিব পাৰে যে ইনাৰ বিউটিটো বেছি প্ৰেচিয়াছ হয়। ধুনীয়া কথা কৈছে, ইনাৰ বিউটি। এটা হাত চাপৰি হৈ যাব লাগে। কি নামটো? সুকন্যা দাস। সুকন্যাই কৈছে ইনাৰ বিউটি, মানে ভিতৰৰ পৰা যিটো ধুনীয়া। ছাত্ৰীসকলো কম নহয়, হয়নে নহয়? আমাৰ ছাত্ৰী নিবাসত ইলেকশ্যনৰ সময়তে হওক বা চব সময়তে হওক, আমাৰ জোচত মানে সদায় আমি SKL হু বুলি চিঞৰো। আজি তেনেকৈ চিঞৰি দিছোঁ ন, SKL হু। তিনিবাৰ হৈ যাব SKL হু। SKL হু। কিমান SKL মানে? আচ্ছা, SKLৰ পৰা হুটো গৈ তাত পাই যায়গে। আৰু প্ৰতিধ্বনিটো ক'বা হয় দীঘলী পুখুৰীত হয়। এনেকুৱা এজন মনীষী আছে, যিজন মনীষীৰ নামটো যদি আমি ইংলিছলৈ ট্ৰেন্সলেট কৰোঁ তেনেহ'লে ইংলিছত তেওঁৰ নামটো হৈ যাব গড, মুন, লাৰ্ণিং এণ্ড চি। গড, মুন, লাৰ্ণিং এণ্ড চি। সেই মনীষীজনৰ নামটো কি? এজন বিখ্যাত মনীষী, এজন ব্যক্তিৰ নাম। অসমীয়াত নামটো কোৱা নাই, মই ইংলিছত ট্ৰেন্সলেট কৰিছোঁ। কি কৈছে? গড, মুন, লাৰ্ণিং এণ্ড চি। ভগৱান চন্দ্ৰ। ভগৱানৰ পৰা ঈশ্বৰ হৈছে না?
কিন্তু এই উত্তৰটো কোনে প্ৰথমতে দিছে চবেই দিছে কিন্তু মই উলিয়াইছোঁ এগৰাকীক ঈশ্বৰ শব্দটো কোনে কৈছে এওঁ কৈছে ঈশ্বৰ কি নাম তোমাৰ উৰ্বশী বৰা উৰ্বশী আহা আগলৈ উৰ্বশীক এটা উপহাৰ মই দি দিম আজি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ উৰ্বশীয়ে পাব এইটো আমি সৰস্বতী পূজাৰ লগত জড়িত শিক্ষাৰ লগত জড়িত এটা উপহাৰ উৰ্বশীলে কেনেকুৱা লাগিছে এইটো এটা সৰু কথা আছিলে আৰু মই সকলোৱে জানে আমাৰ সৰুতে পঢ়া কবিতা মনত আছে নেকি একেবাৰে পাৰ চৰাই উৰি গ'ল পালে নদী ঘৰৰ মুঠত বেছি নাই পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ ঘৰৰ মুঠত বহি থাকে গোটেই শুকুৰবাৰ নাৰ বাটত আৰু এটি কাছ বাৰ কিনি আনি কিয় বাৰু নাচ অ ফুল নুফুল কিয় অ ফুল নুফুল কিয় অ গৰুৱে যে মইনো ফুলিম কিয় অ গৰু আগ খাও কিয় গৰখীয়াই যে মোক নৰখে মইনো নাখাম কিয় অ গৰখীয়া ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰখিম কিয় অ ৰান্ধনী ভাত ৰান্ধা কিয় খৰি কটিয়াই যে খৰি নিদিয়ে মইনো ৰান্ধিম কিয় অ খৰিকটীয়া খৰি দিয় কিয় মেঘে যে বৰষুণ দিয়ে মইনো দিম কিয় অ মেঘ বৰষুণ দিয় কিয় ভেকুলীয়ে যে তুৰতুৰা মইনো নিদিম কিয় অ ভেকুলী তুৰতুৰা কিয় বোপা ককাৰ সহজটো মইনো এৰিম কিয় এবাৰ বোপা ককাৰ সহজটো মইনো এৰিম কিয় এই কবিতাবোৰ মনত পৰিছে আজি আকৌ সেই সৰস্বতী পূজাৰ প্ৰাক্ষণত আজিৰ দিনটোত আৰু সৰুতে কি কথা মনত পৰে এলপি স্কুলত পঢ়ি থকা কিবা কথা কেনেকুৱা আছিলে তেতিয়া দিনবোৰ সৰুতে এনেকৈ ৰাতিপুৱা গা পা ধুই ৰাতিপুৱাতে মানে ফুল ছিঙিবলৈ এনেকৈ যোৱা হৈছিলে আৰু লুকাই ফুল ছিঙিবলৈ যোৱা এটা সেইটো মজা আছে সেইটো ভাল লাগিছিলে তাৰপিছত ধূপকাঠি এনেকৈ লৈ গা পা আৰু স্পেচিয়েলি মানে ফ্ৰেণ্ডছখিনিৰ মাজত ফুলৰটো ইমান বেছি ফুল নাথাকে ন আমি সেইকাৰণে ৰাতিপুৱা কি কৰোঁ মানে আগদিনাখনে কোনোবা ফ্ৰেণ্ডছক কৈ থৈ দিওঁ আমি ফুল ছিঙিবলৈ নাযাওঁ দেই তেনেকৈ কৈ থৈ দিওঁ তেতিয়া তাহাঁতে মানে দেৰিকৈ ওলায় আকৌ 7টা মানত ওলায় আমি তাৰ আগতে 6টা মানত গৈ মানে ফুল চুল ছিঙি ৰেডি আৰু তাহাঁতে গ'লে নেপায় আৰু এইটো হয় আৰু মেখেলা চাদৰ পিন্ধাটো মানে মাহঁতৰ মেখেলা পিন্ধাই দিবলগীয়াটো হৈছিলে আৰু মাহঁতৰ মেখেলা চাদৰ যেতিয়া পিন্ধিব লাগে মানে কেইপাক ঘূৰিব লাগে মানে ঠিক নাই ঘূৰি পিন্ধিব লাগে আৰু খুলি যায় আৰু মানে মোৰ বিশেষকৈ মানে সৰস্বতী পূজা হ'লে এটা কথা মনত পৰে মানে মোৰ মানে চুলিটো বহুত সৰু আছিলে তো মানে মই এডাল ইয়াতে বান্ধি যাওঁ সেইটো মানে মোৰ কাৰণে বহুত মানে ডাঙৰ কথা আৰু এতিয়া মোৰ নাম দীপিকা দাস দীপিকা এতিয়া চুলি দীঘল হৈছে কিন্তু না এইটো প্ৰব্লেম নাই এতিয়া নাই আচ্ছা তোমালোকৰ মাজত কোন জনপ্ৰিয় বেছি লিপষ্টিক বেছি খানাত কাৰোবাৰ নাম মনত আছে কিমান দীপিকা এতিয়াও খানি আছে হাতত মানে মোবাইল নাথাকিলেও চাগে লিপষ্টিক থাকে মোৰ এইটো কাৰণে মনত পৰিছে দীপিকাক দেখি তোমাৰ ঘৰ ক'ত মোৰ ঘৰ টংলা আৰু চাদৰ মেখেলা পিন্ধি আছা প্ৰেক্টিচ চলি আছে নেকি মাজলৈ আহিব লাগে নাচনী কি নাম মোৰ নাম মৌচুমী বৰুৱাই আমি এটা বিহু গাম মৌচুমীয়ে নাচিব ন নাচনী বিহু সাজত আছে নাচনী মৌচুমী একে ধুনীয়াকৈ বিহু হৈ যাবলৈ সৰুকৈ আমি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত আছোঁ আজি আৰু এই ছাত্ৰীসকলৰ একোটা ভৱিষ্যত আছে যি ভৱিষ্যতক লৈ তেওঁলোকে অসম তথা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব তাৰ মাজতে আনন্দ কৰিবলৈ নাপাহৰে আৰু আনন্দই তেওঁলোকৰ জীৱনৰ লগৰীয়ে সৰস্বতী পূজাৰ প্ৰাক্ষণত নাচিব সুন্দৰ কপৌ ফুল ফুলিছে ডালত ঐ বিহুৰে তলিকে এবাৰ নেদেখিলে ঐ থাকিব নোৱাৰো ঘৰত হে বকুল বৰা ধানৰ চিৰা খুন্দিছিলো দিবলৈ নাপালো তোকে মোৰে মৰমৰ চেনাইটি মোক দেখিলে কেলৈ নেমাত চেনাইটি চকুলৈ নেচাওঁ নুবুজা মৰম কি নুবুজ চেনাইটি এদিন তই বুজিবি চেনাইটি সিদিনা কান্দিবি অকলে ঐ নিজানত অকলে
হাত চাপৰি হৈ যাব লাগে কি নাম তোমাৰ পূজা শৰ্মা পূজাই বৰ ধুনীয়া গাইছে ন আৰু ধুনীয়া নাচিছে পূজা গায়ক ন গাওঁ বাৰু তুমি ধুনীয়া গাইছা আৰু ধুনীয়াকৈ ফূৰ্তি কৰিছে ইহঁতে আৰু এইসকল ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ বাগদেৱীৰ পূজা অৰ্চনা কৰিবলৈ তেওঁলোক প্ৰত্যেকেই ব্যস্ত হৈ পৰিছে কাইলৈ ধুনীয়া ধুনীয়া সাজ সাজি আহিব আৰু আমি শেষত বিদায় লোৱাৰ আগতে সৰু কথা এটা আমি সততে পাহৰি যাওঁগৈ এই কথাটো দেই আজি মনত পৰে নেকি চাওঁ এখন সকলোৱে মনত আছে আছে অ আ হচই দীৰ্ঘই হচৌ দীৰ্ঘ ৰি এ ঐ ঔ ঔ ধুনীয়া হাত চাপৰি এটা হৈ যাব লাগে এইবাৰ মই কাৰ একদম সম্পূৰ্ণকৈ মনত আছে সকলোৱে আমি পাহৰোঁ কেতিয়াবা আপোনালোকেও হয়তো চাই আছে পাহৰিছে কোনোবাই ক খ মানে ব্যঞ্জন বৰ্ণ ক খ কোনে পাৰিব এইবাৰ পাৰিব সাহসী ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয়া ঝ ঝ নিয় মধিনাথ মধিনাথ মধিনাদ মধিনাধ মধিনান দেন্তাদ দেন্তাথ দেন্তাদ দেন্তাধ দেন্তান প ফ ব ভ ম জ ৰ ল ৱ তালিপ্য হ মধিনীয়া হ দেন্তা হ ক্ষয় দৰ্ধৰে য় বেদান্ত অনুসাৰ বিচাৰ্গ চন্দ্ৰবিন্দু পাহৰি যোৱা নাই ইহঁতে কাৰণ এয়া হৈছে কটনৰ ছাত্ৰী আৰু এওঁলোকে পাহৰি যোৱা নাই আৰু সদায় মনত ৰাখে অতীত কিয়নো কবিয়ে কি কৈছে অতীতক নাযাবা পাহৰি অতীতক যোৱা নাই পাহৰি এটা উপহাৰ দি দিম মই এইবাৰ 3টামান উপহাৰ দি দিব লাগিব সকলোৱে মাতিছেতো গতিকে 3টামান উপহাৰ মই দি দিম এই হোষ্টেলৰ ছাত্ৰীসকলক এই উপহাৰ মই দিছোঁ বিহু নাচনী কি নাম কৈছিলা মৌচুমীক দিছোঁ আৰু ধুনীয়াকৈ মাতিছে তোমালোকে সহযোগ কৰিছা ধুনীয়া গান গোৱাৰ কাৰণে দিছোঁ ধুনীয়া গান গাইছে বিদায় লৈছোঁ আপোনালোকে চাই আছে এক্সকিউজ মি এই বিশেষ অনুষ্ঠান ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষৰ সৈতে মই পাপুৱে বিদায় লৈছোঁ পুনৰবাৰ আপোনালোকক লগ পাম এক সুন্দৰ পৰিৱেশৰ মাজত আৰু বিদায় লোৱাৰ আগতে তেওঁলোকে কৰিব ধুনীয়া SKL হু দীঘলী পুখুৰীৰ পাৰৰ পৰা এই চিঞৰেৰে বিদায় লৈছোঁ সকলোৱে হাঁহি আছে হাঁহি থাকক হাঁহিয়ে হৈ পৰক আমাৰ জীৱন